সম্ভাষণ জনাবৰ কাৰণে আমাৰ কৰ্মকৰ্তাসকলক আমি অনুৰোধ কৰিছোঁ। সকলোৱে ছাবস্ক্ৰাইব আৰু লাইক ভাল লাগিল ভণ্টিকো লগ পাইছোঁ ওচৰৰে হয় আৰু বিশেষকৈ আমাৰ এইডোখৰ এনেকৈ ছোৱালী নহয় বোৱাৰীয়ে ব্লগিং কৰা দেখা নাই প্ৰথমবাৰ কৰিছে আৰু ভাল লাগিছে। আমাৰ জীৱনৰ ৰঙৰ যদি পৰিয়ালে চাই আছে চেনেলটো যদি মানে ছাবস্ক্ৰাইব কৰক অলপ উৎসাহ। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰীতাশ্ৰী সোণালৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালেই আৰু ময়ো ভালে আছোঁ। আজি আমি গৈ আছোঁ মিটিঙলৈ। মিটিঙৰ আজি 3 নম্বৰ দিন। তো গাইজ আমি বাইদেউ আৰু মিতালী বাইদেউ মই লগতে আৰু এয়া ভিনদেউ গোটেইকেইগৰাকী মানে আমি একেলগে গৈ আছোঁ। টুকটুকিতে গৈছোঁ আজি। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু কাক মানে আজি লগ পাম সেয়াও আপোনালোকক মানে দেখুৱাই আছোঁ। তো গাইজ বহুত এক্সাইটেড মই নিজেও। তেনেহ'লে ব'লক ভিডিঅ'টি আৰম্ভ কৰোঁ। ঘৰৰ পৰা আহি মানে চিধা বা এগৰাকী ঘৰতে সোমালোহি আৰু বা গৰাকী ইমান ধুনীয়াকৈ আমাক শুশ্ৰূষা কৰিলে। আৰু মানে বা গৰাকী ঘৰত আৰু এটা কাম কৰিলোঁ, যিটো কাম মানে আপোনালোকে দেখিলে আচৰিত খাব। এইটো খাবই লাগিব আৰু যিহেতু আমি ৰহি আজটো খাবই লাগিব, যিহেতু আমি কছাৰী মানুহ। চাহ পানী বদলি কি যে সাজৰ পাতি দিয়া বুলি কয় যে সেয়াই আৰু দেখিছেই। তেতিয়াহে মানে আমি বিহু নাচিবলৈ পাৰিম দেই। বাগৰাকী ঘৰৰ পৰা আহিয়ে মানে মিটিঙত অলপ এটেণ্ড হ'লোঁ। এটেণ্ড মানে কি আৰু অলপ মিটিংখন চালোঁ। ভাষণ দি আছিল বিমল বৰা ডাঙৰীয়া আছিলেহি। তো গাইজ মানুহবোৰ কিমান হৈছে আপোনালোকে দেখিছে স্ক্ৰীণত। বহুত মানুহ মানে ইমানে মানুহ আছিল নহয়, মানে ভাবিব নোৱাৰা মানুহ। প্ৰথম মানে এনেকুৱা মানুহ হোৱা দেখিছোঁ মানে মিটিং এখনত। বহুত মানে ভাল লাগি গ'ল। আৰু শেষলৈ কি হৈ আছে আপোনালোকক দেখুৱাই থাকিম বাৰু। আৰু আপোনালোককনো নেদেখুৱাকৈ কেনেকৈ থাকোঁ। মানে গেটৰ বাহিৰৰ পৰা একেবাৰে মানে গলিয়েদি আহি মেলি একেবাৰে মানে বাণিজ্য মেলালৈকে ইমানে মানুহ মানে বুজাব নোৱাৰা মানে ইমান মানুহ। আৰু শেষতো মানে আৰু বেছি মানুহ হ'ব যেন লাগিছে। পাছলৈ ভিডিঅ'টো চাই থাকিলে গম পাম। আৰু এতিয়া আমি বজাৰ কৰি লওঁগৈ। বজাৰত কি পাওঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু মোৰ লগত বাইদেউ আৰু মিতালী বাইদেউ দুইগৰাকীয়ে মানে একেলগে বজাৰ কৰি তিনিগৰাকী মানে একেলগে বজাৰ কৰিম। আৰু বজাৰ মানে কি আৰু বিহু আহি আছে। বিহুত ডিছ কাপ চাপ লাগিব, সেইটো কাৰণে ভাবিলোঁ কাপকে বজাৰ কৰোঁ, ফুল কিবাকিবি বজাৰ কৰোঁ। আলহী অতিথি আহিব যে, সেইটো কাৰণে ব'লক তেনেহ'লে বজাৰ কৰি লওঁ। মানে আমি বজাৰ চজাৰ কৰি লৈছোঁ আৰু এইফালে মানে বাইদেউ কাপোৰ ল'বলৈ আহিছে। লোৱা নাই, চাইছোহে। তুমি ল'লা নাই? ল'লা? পাহৰি গৈছে চাওকচোন। তুমি ল'লা নাই? ল'লোঁ আমি ল'লোঁ এয়া চাওক। আৰু আপোনালোকে চাই থাকক প্ৰথমৰ পৰা শেষলৈকে। পুৰা মানে এইফালে আইতাহঁতি পূৰা বিহু দিবৰ কাৰণে ৰেডি হৈ আছে আৰু মই ভিডিঅ' কৰি থৈছোঁ। বিহু পৰিৱেশন কৰিবৰ কাৰণে গতিকে আজি আমি আদৰণি জনাইছোঁ তেওঁলোকক। কি খবৰ? মজা? দিবক আহিছে, দিবক দা দেখিছে নহয় মজা। কেনেকুৱা লাগিলে তোমালোকৰ? ভাল লাগিলে? নাচিলা নাই? বিহু লাগি গ'ল, মজা লাগিলে হয় নাই? সম্পাদক মানে আমাৰ খুৰাহঁতক লগ পাই গ'লোঁ আৰু আমাৰ খুৰাহঁত এয়া চিনাকি কৰাই দিছোঁ। এয়া আমাৰ খুৰা হয়, আপোনালোকে দেখিছে। ভিডিঅ' এটা দিছিলোঁ আপোনালোকক। কৈ দিয়ক অলপ। লাইক সম্ভাষণ জনাবৰ কাৰণে আমাৰ কৰ্মকৰ্তাসকলক আমি অনুৰোধ কৰিছোঁ। সকলোৱে ছাবস্ক্ৰাইব আৰু লাইক চৰকাৰী চাকৰি নিয়োজিত হৈ আমাৰ খুৰা খুৰাহঁতৰ পাছতে মানে লগ পাই গ'লোঁ আমাৰ পেহীহঁতক। আৰু পেহীহঁতেও মানে বিহু চাবলৈ আহিছিল আৰু লগ পাই বহুত ভাল লাগিল। শেষত আৰু কি হয় আপোনালোকক দেখুৱাই থাকিম বাৰু। আপোনালোকক চিনাকি কৰাই দিছোঁ আৰু মোৰ লগতে আপোনালোকেও চাওক।
তেনেহ'লে ব'লক এতিয়া আমি বেলেগ এটা ঠাইলৈ যাওঁ এতিয়া বোলে নীলভনীতা আহি আছে তালৈ যাওঁ গেটৰ মুখলৈ যাওঁ ব'লক তেনেহ'লে আমি গেটৰ মুখলৈ যাওঁ আৰু নীলভনীতাক আগুৱাই আনোগৈ মানে এইফালে একদম পুৰা ছিংগাৰ আহি গ'ল আৰু এইফালে আমি ভিডিঅ' কৰি আছোঁ গেটৰ মুখত লৈ এইফালে আমাৰ কি খবৰ কি খবৰ ভালে অঁ মোৰ বেয়া কেলে মইতো সোধাই নাই মই নিজে কৰিছোঁ মই নিজে নাই সোধা নাই হেল্ল' গাইজ মানে ইয়াত মানে মিটিঙলৈ আহোঁতে আমাৰ জীৱনৰ ৰং ইউটিউব চেনেল আপোনালোকে হয়তো সকলোৱে জানে আৰু তেওঁক লগ পাই গ'লোঁ বহুত ভাল লাগিলে আপোনাৰ কেনেকুৱা বহুত ভাল লাগিছে সোণাল কছাৰী বুলি ক'লে মোৰ এনেই বাৱে লাগে হয় আপুনি শিকিছে মানে ন বাৱে মানে এইটো আমাৰ সোণালবোৰে কয় বাৱে লাগিছে বুলি শিকিছে মানে বিশেষকৈ দুদিন থাকিলোঁ ধুনীয়াকৈ ভিডিঅ' পষ্ট কৰিলোঁ হয় ভাল লাগিল ভণ্টিকো লগ পাইছোঁ ওচৰা হয় আৰু বিশেষকৈ আমাৰ এইডোখৰ এনেকৈ ছোৱালী বোৱাৰীয়ে ব্লগিং কৰা দেখা নাই প্ৰথমবাৰ কৰিছে আৰু ভাল লাগিছে আমাৰ জীৱনৰ ৰঙৰ যদি পৰিয়ালে চাই আছে চেনেলটো যদি মানে ছাবস্ক্ৰাইব কৰক অলপ উৎসাহ জনাওক তেতিয়া আৰু ভিডিঅ' কৰিবলৈ উৎসাহিত পাব আমি আকৌ লগ পাই থাকিম ওচৰৰে যেতিয়া ন তেতিয়া বাই বাই এইফালে আমাৰ ভাইটিয়ে পুৰা নাচি আছে